Assalamualaikum সকলোকে ৰমজান মাহৰ বহুত বহুত শুভকামনা জনালো আৰু এতিয়া বাইছে ৰাতি 3:10 আমি চাহি খাব উঠিছো হাকালিকে আমাক কোনোবাই ইফতাৰ জয়েন কৰিব হেতু মানে দেখম ভিডিওটো যেতিয়া আপোনালোকে চাই থাকিব কম পাব আৰু তেওঁলোকৰ কাৰণে মই বনাম ভাবিছো আইসক্ৰীম হেদিনাখন যে অনলাইন আনিছিলো আইসক্ৰীম নাজানো কেনেকুৱা হ'ব ফাৰ্স্ট টাইম ট্ৰাই কৰিম আৰু ৰেচিপি দিম বাৰু পবিত্ৰ ৰমজান মাহৰ সকলোকে আন্তৰিক শুভেচ্ছা থাকিল যাতে আপোনালোকৰ ৰমজান মাহ ভালকৈ যায় 30টা ৰোজা যাতে আল্লাহ ধৰিবলৈ তৌফিক দান কৰে তাকে দোৱা কৰিছোঁ আপোনালোকৰ দোৱাৰ মাজতো মোক মনত ৰাখিব আৰু যিসকলে আজি প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক দেৰি নকৰোঁ আজি ভিডিঅ'টো আৰু এয়া ৰাতিয়ে আমি বুট তিয়াই থৈ দিছোঁ লগতে এইটো হ'ল বুট দাইল আৰু এইটো হ'ল বুট কাৰণ এইবিলাকৰ অবিহনে ৰমজান মাহৰ ইফতাৰটো ইনকমপ্লিট হয় এলা আগদিনাখনৰ ৰাতিয়ে তিয়াই হৈ গৈছে যাতে ভালকৈ ফুলি যায় বুট দাইল আৰু বুট আৰু এতিয়া আমি বনাম আইসক্ৰীম বলক পাকঘৰলৈ যাওঁ মানে অলপ ঠাণ্ডা পৰি আছে তো সেইকাৰণে আমি চকা ইউজ কৰি আছোঁ ৰাতি 5 নিশাটো অকণমান ঠাণ্ডাই পৰে আৰু মই আজি চকাতে বনাম আইসক্ৰীম আৰু আইসক্ৰীম বনোৱাৰ প্ৰচেছটো মই সেইদিনাখন চালোঁ চাই মেলি মানে ইউটিউবত চাই মেলি পূৰা ৰেডি হৈ আছোঁ নাজানো আৰু কি হয় আল্লাহ আপুনি ভাল কৰি দিব ইজ্জত ৰাখিব আৰু প্ৰচেছবিলাক অলপকৈ দেখাই দিম আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব প্ৰথমতে অলপমান গাখীৰ লৈ উতল অহালৈকে অলপ টাইম ৰাখিব তাৰ পাছত আইসক্ৰীম মিক্সটো ইয়াৰ লগত মিহলি কৰি দিব সোৱাদ অনুসৰি চেনি দিব আৰু আইসক্ৰীম মিক্সৰ যেটো পেকেট আহে তাৰ পৰা আপোনালোকে যিমানটো কোৱান্টিটিত বনাব বিচাৰে তাৰ অনুপাতে আপোনালোকে ইয়াত মিক্স কৰিব ধ্যান দিব যাতে গাখীৰত সম্পূৰ্ণৰূপে পাউডাৰটো মিলি যায় পাউডাৰটো যাতে থাকি নাযায় আৰু অলপ টাইমৰ পাছত ভালদৰে ঠাণ্ডা হ'বলৈ দিব আৰু ঠাণ্ডা কৰি আপোনালোকে ফ্ৰিজত ইয়াত ভৰাই ৰাখিব মই ভিডিঅ' চাওঁতে 4 ঘণ্টা ফ্ৰিজত ৰাখিব বুলি কৈছে কিন্তু মই অভাৰনাইটটোৱে ৰাখিম আৰু পিছদিনাখনহে ইয়াক ওলোৱাম কাৰণ মই ৰিস্ক ল'ব বিচৰা নাই 4 ঘণ্টাত ভালকৈ হ'ব বা নহয় সেইকাৰণে বস্তুটো ভালকৈ যাতে সোমাই যায় সেইকাৰণে মই গোটেই ৰাতিটো ৰাখিম আৰু পিছদিনাখনহে ইয়াক ওলোৱাম তো আইসক্ৰীমখিনি ঠাণ্ডা কৰি মেলি ফ্ৰিজত ভৰাই দিলোঁ আৰু আজিৰ কাৰণে ইয়াৰ কাম সমাপ্ত অহাকালিলৈ আকৌ পুনৰ ওলোৱাই তাৰ আগৰ প্ৰচেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজান দিলে নামাজটো পঢ়ি লৈ এতিয়া হৈ যাম অহাকালিলৈ আকৌ ৰাতিপুৱা লগ পাম তাহলে এতিয়া ভিডিঅ'টো এডোখৰতে ৰখাই দিলোঁ আকৌ লগ পাম অহাকালি মানে মই এতিয়া জোৰৰ নামাজটো পঢ়ি ল'লোঁ আৰু পঢ়াৰ পাছত ৰেচিপিবিলাক মানে মোৰ কালি ৰাতি যিটো আইচক্ৰীমৰ মানে প্ৰচেছটো কৰি থ'লোঁ তাৰ পিছৰ পৰ্যায়টো এতিয়া কৰিম আৰু প্ৰথমতে সেইখিনি আপুনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈ আকৌ সেইখিনি 4 ঘণ্টাৰ কাৰণে ভৰাব লাগিব সেইখিনি কৰিম আৰু বাকী আজি যিহেতু তাৰ কাৰণে মানুহ বাঢ়িব সেইকাৰণে কোৱান্টিটিও বেছি বনাব লাগে সেইকাৰণে আব্বা বাই মাহী চব একেলগে লাগি গৈছে আৰু আমাৰ আবাৰ যিদিনাখন সোমাই সেইদিনাখন সঁচাকৈ আপোনালোকক কৈছোঁ খাবলৈ বহুত বিৰাট বেছি টেষ্টি হয় তো ভিডিঅ'টো চাই থাকোঁ ৰেচিপি শ্বেয়াৰ কৰি থাকিম আৰু ইফতাৰৰ বাকী আইটেমবিলাকো মাজে মাজে অলপ দেখাই থাকিম ভিডিঅ'টো এনজয় কৰি যাওক আৰু নতুন অহাসকলে ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়াই আমাৰ ঘৰত কিবা এটা কৰা হয় আমাৰ আবাই স্পেচিয়েলি সোমাই পাকঘৰত আৰু আমি সকলোৱে তেখেতৰ হাতৰ খাই বিৰাটেই ভাল পাওঁ সঁচাকৈ বিৰাট ধুনীয়া বনায় তো আবাই এতিয়া বনাই আছে বেঙেনা চপ লগতে পিঁয়াজি আৰু ব্ৰেড চপ সকলোবোৰ যা যোগাৰ মাহী আৰু বাই মিলি কৰি দিছে আবাই বনাইছে আৰু আবাৰ হাতৰ যাদু কি ক'ম ব্ৰেড চপ বনাইছে তাৰপিছত বনাইছে আপোনাৰ আলু চপ তাৰপিছত এইটো পকৰি তাৰপিছত আকৌ বনাইছে আপোনাৰ সেইটো হ'ল বেঙেনা চপ 3টা ভেৰাইটি বনাইছে দেই পকৰি এইবাৰ আমাৰ ঘৰত কামৰ মাজতে মনত পৰিল যে আইচক্ৰীমখিনি ওলাব লাগে যিহেতু গোটেই ৰাতিটো ইয়াত ৰখা হৈছে আমাৰ এতিয়া কালি ৰাতি যিখিনি আমি ভৰাই থৈছিলোঁ সেইখিনি এতিয়া অভাৰনাইট ৰখাৰ পিছত ভালকৈ নমাই দিম নমোৱাৰ পাছত ইয়াৰ লগত আগৰ প্ৰচেছটো কি হ'ব দেখাই আছোঁ ফাৰ্ষ্টটো চাই এইখিনি এনেকুৱা হৈ গৈছে ইয়াৰ পাছত এইখিনি মিক্সিত মাৰি পিনে আকৌ আমি 4 ঘণ্টাৰ কাৰণে ৰাখিম ফ্ৰিজত তাৰপিছতে আমাৰ আচল আইচক্ৰীমটো ওলাই আহিব আমি এতিয়া মিক্সিত মাৰি দিম
আইচক্ৰীমখিনি ওলাই থাকোঁতে মনতে ভাবিছোঁ ৰোজা আমাৰ কাৰণে ৰক্ষা নহ'লে যে ইয়াৰ পৰা কেই চামুচ মোৰ মুখত গ'লহেঁতেন ঠিকনা নাই আৰু সঁচাকৈ ভাবি আচৰিত লাগে ৰোজা মাহৰ তাৎপৰ্যটো আমাৰ মুছলমানসকলৰ কাৰণে কিমান বেছি গুৰুত্বপূৰ্ণ যে আমাৰ মুখৰ আগত যিয়ে খানা নাথাকক কিন্তু আমি আল্লাহৰ হুকুমৰ অবিহনে কেতিয়াও নাখাওঁ এইখিনি এতিয়া আকৌ আমি এইফালে হ'ব এইখিনি আকৌ অলপ টাইম ফ্ৰিজত ৰাখিম 4 ঘণ্টা ৰখাৰ পাছত আমাৰ আইচক্ৰীম ৰেডি আমাৰ আইচক্ৰীম এতিয়া ৰেডি হৈ যাব দেই গাই কালাৰটো ইমান ধুনীয়া হৈছে যিহেতু আমি পিস্তা ফ্লেভাৰৰ আইসক্ৰীম বনাইছো তো ইয়াত আমি পিস্তা আৰু আলমণ্ড অলপ গাৰ্নিশিঙৰ কাৰণে ইয়াত সজাই দিম তেতিয়া দেখিব ভাল লাগিব ৰাতি ইয়াত দি দিম আমি ওপৰত গাৰ্নিশিং কৰি দিছো এতিয়া 4 ঘণ্টাৰ কাৰণে আমি ৰাখিম পিয়াজ এটা কাটি লৈছো চিকেন রোজ বনাবৰ কাৰণে তাৰ পিছত আৰু আইটেম বনি আছে আপোনালোকক দেখাই আছো বাৰু চিকেন রোজ বলা আম্মাই সেইকাৰণে চিকেনবোৰ ধুই মেলি ইয়াৰ যি যি ইনগ্ৰেডিয়েণ্ট লাগে সব একদম ৰেডি কৰি ৰাখিছে আৰু বুটো বইল কৰি ৰখা হৈছে অলপ দেৰি পাছত বুটো ভাজিব আৰু এয়া এটা ভেজিটেবল মানে মিক্স সবজি এটা বনাইছে পনীৰবিলাক বইল কৰা হৈ গ'ল মানে আজি আমি আলহীৰ লগতে ওচৰ চুবুৰীয়া যিমান কি মানুহ আছে মানে আমি সেই সকলোৰে ঘৰত ইফতাৰ বিলাই দিম আৰু ৰোজা মাহত প্ৰত্যেককে মানে ঘৰে ঘৰে ইফতাৰ বিতৰণ কৰে আমি ভাবিছোঁ আজিয়ে গোটেইটো মানে লেঠাটো মাৰি মানে শেষ কৰি দিওঁ মানে যাতে আৰু পিছলৈকে এইটো হেডেক লৈ নাথাকোঁ সেইকাৰণে আমি অলপ সৰহ কোৱান্টিটিত বনাইছোঁ আৰু এতিয়া বায়ে বনাব লৈছে কাষ্টাৰ্ড আপোনালোকে কাষ্টাৰ্ড খাই ভাল পায়নে মই ইমান বেছি ভালো নাপাওঁ ইমান বেয়াও নাপাওঁ খাওঁ আৰু এতিয়া বায়ে কাষ্টাৰ্ডৰ কাৰণে ৰেডি কৰিছে আৰু লগতে আমুল বাটাৰ দিব আমুল বাটাৰ দিলে ইয়াৰ টেষ্টটো দুগুণ বাঢ়ি যায় আৰু লগতে মই ভাবিলোঁ যিহেতু ফল মূলৰ তাত কাষ্টাৰ্ডত দিব লাগিব মই অলপমান ধুই মেলি আগতীয়াকৈ ৰাখি দিওঁ তেতিয়া দিব সুবিধা হ'ব তো সেইটো কাৰণে মই ফল মূলখিনি চাফা কৰি পেলাই কাটিবৰ কাৰণে ল'লোঁ এইখিনিতে মই ভাবিছোঁ এই ভিডিঅ'বোৰ দেখাই থাকিলে বৰো লাগে এইখিনি বস্তু কটা ধোৱা মেলা চাই থাকিলে অকণমান বৰিং লাগে তো এটা কাম কৰোঁ আহক আমাৰ ইছলাম ধৰ্মৰ কিছুমান কথা আমি ডিছকাছ কৰোঁ য'ত আজি আমি ৰোজা ৰমজান মাহৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰোঁ আহক তো ৰমজান হৈছে উপাসনাৰ মাহ হিজৰী বৰ্ষপঞ্জীৰ 9ম মাহ ইছলামৰ মতে আল্লাহে তেওঁ ভক্তসকলৰ বাবে 5টা কাৰ্য বাধ্যতামূলক কৰিছিল যিবোৰৰ ভিতৰত কলিমা নামাজ ৰোজা হজ আৰু জাকাতক ধৰা হৈছে কলিমা হৈছে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্ম আৰু নামাজ হৈছে দৈনিক পঢ়া এক কাৰ্য যি কাৰ্য কৰিবই লাগিব আমাৰ ফৰজ মানে বাধ্যতামূলক নামাজ আমি কেতিয়াও স্কিপ কৰিব নোৱাৰোঁ কিন্তু ৰোজা পালন কৰাৰ ক্ষেত্ৰত ক'ব পাৰি যে ৰোজা কেৱল ৰমজান মাহতে পোৱা যায় আৰু 1 মাহৰ বাবেহে পোৱা যায় আৰু হাদিছত অহা মতে ৰমজান মাহত যদি আমি কিবা ভাল কাম কৰোঁ এই ভাল কামৰ মানে ফলাফল আপুনি 70 গুণ পুণ্য লাভ কৰে পবিত্ৰ মাহত আল্লাহে তেওঁ অন্তিম বাৰ্তাবাহক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ ওচৰত কোৰাণ প্ৰকাশ কৰিছিল আৰু এই কোৰাণতে আমাৰ ইছলাম ধৰ্মৰ সকলো ৰীতি নীতি কেনেকৈ কি কৰিব লাগে সকলোবিলাক ভালদৰে বৰ্ণনা কৰি দিছে আৰু ৰোজাৰ ৰাখাৰ কিছুমান নিয়ম আছে ধৰি লওক আমি সেহেৰি কৰিবৰ কাৰণে উঠো ফজৰ নামাজৰ আগতে আমি সেহেৰি খাই ৰেডি হ'ব লাগে একদম মগৰিবৰ আজানৰলৈকে অৰ্থাৎ সূৰ্য অস্ত যোৱালৈকে আমি খোৱা বোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে মানে বাধা প্ৰদান কৰিছে আমাক কেৱল এয়াই নহয় এই সমস্যাত আপুনি নিজকে প্ৰতিটো বেয়া বস্তুৰ পৰাও আঁতৰাই ৰাখিব লাগিব ধৰি লওক মিছা কথা খং এইবিলাক পৰিহাৰ কৰিব লাগিব আৰু এনে নহয় যে প্ৰতিগৰাকী ব্যক্তিয়ে ৰোজা পালন কৰিবই লাগিব যিসকল অসুস্থ আৰু ৰোজা পালন কৰাৰ ক্ষমতা নাই বা শক্তি নাই তেওঁলোকক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে ৰেহাই দিয়া বুলি মই ক'ব নোৱাৰোঁ ইয়াতো কিছুমান আছে নিয়ম যেনে ধৰি লওক কিছুমান লোকে ৰোজা ৰাখিব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত
তেওঁলোকে বেলেগ লোকক খাদ্য খুৱাই ইয়াৰ জৰিমনা পৰিশোধ কৰিব লাগে মানে ইয়াত নিয়ম কিছুমান আছে এতিয়া ইমান বিতংভাৱে ইয়াত জনাব দিগদাৰ হয় বাৰু যি নহওক এতিয়া আমি আমাৰ ইফতাৰখিনি ওলোৱাই লৈছোঁ কথা মাজতে বহুখিনিয়ে কাম আগবাঢ়ি গ'ল আৰু ইয়াৰ পাছতে দুটামান কথা ক'বলৈ আছে সেইকেইটাও কৈ লওঁ বুলি ভাবিছোঁ পবিত্ৰ ৰমজান মাহত আমি যি ৰোজা ৰাখোঁ এই ৰোজা কেৱল আমাৰ ধৰ্মীয় ক্ষেত্ৰতে আমি ইয়াৰ পৰা লাভান্বিত নহওঁ ইয়াৰ যদি আমি বৈজ্ঞানিকসন্মতভাৱে চাওঁ সেইফালৰ পৰাও আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী হয় ৰোজা কাৰণ ৰোজা পালন কৰাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যেন এই ৰোজাৰে আমাৰ স্বাস্থ্য কিদৰে উন্নতি কৰিব পাৰে তাৰ বিষয়েও অলপ মই ডিছকাছ কৰিম বুলি ভাবিছোঁ ৰোজা ৰখাৰ ফলত ৰোজাত আমি যিহেতু এটা ডায়েটত থাকোঁ বা আমাৰ খানাৰ ক্ষেত্ৰত বহুখিনি আমি ডিচিপ্লিন মানি চলোঁ এই সময়ছোৱাতে আমাৰ ওজন কমোৱাটো বহুখিনি মানে সহায় হয় আৰু লগতে স্বাস্থ্য উন্নতি সাধন কৰে কম কেলৰি খোৱাৰ সমান্তৰালকৈ 12 পৰা 14 ঘণ্টা আমি যিহেতু উপবাসে থাকোঁ তাৰ বাবে আমাৰ ওজন বহুখিনি হ্ৰাস পায় লগতে ৰক্তচাপো কমায় আৰু মগজুৰ স্বাস্থ্য উন্নত কৰে আৰু দ্বিতীয়তে মই যদি কওঁ শৰীৰে বিষমুক্ত কৰাৰ সুযোগ পায় যেনে উপবাসৰ সময়ত পাচনতন্ত্ৰই জিৰণি ল'বলৈ যিহেতু অলপমান টাইম পাই যায় যাৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ উন্নত পদ্ধতিৰে আঁতৰাই পেলাব পাৰি আৰু ৰোজা ৰাখিলে নষ্ট হোৱা কোষবোৰ স্বয়ংক্ৰিয়ভাৱে শৰীৰৰ পৰা ওলাই যায় আৰু হজম শক্তি খুবেই সুস্থ হৈ উঠে আৰু ভাল অনুভৱ হয় এটা পজিটিভিটি আহে তো এতিয়া আমি বহুখিনি কথা আলোচনা কৰিলোঁ আৰু লাষ্টত আৰু এটা কথা মই ইয়াতে এড কৰিব বিচাৰোঁ ৰমজান মাহত বিশেষকৈ আত্মীয় আৰু চুবুৰীয়াসকলৰ যত্ন ল'বলৈ কাৰণে আল্লাহ তাআলাই আমাক বিশেষকৈ আৰজ কৰিছে মানে ধৰি লওক মুমিনসকলৰ যত্ন লোৱাটো উপাসনাৰ এক অতি গুৰুত্বপূৰ্ণ অংশ যেনে ৰমজানৰ সময়ত সামৰ্থ্য অনুযায়ী সকলোৰে ঘৰত ইফতাৰ আৰু চেহীৰ বাবে সুস্বাদু দীঘলীয়া খাদ্যৰ তালিকা থাকে কিন্তু কিছু দৰিদ্ৰ লোকসকলে এই সকলোবোৰৰ পৰা বঞ্চিত হৈ থাকে এনে পৰিস্থিতিত সামৰ্থ্যৱানসকলে যদি ইফতাৰ আৰু চেহীৰ বাবে কিছু খাদ্য আমাৰ আত্মীয় তথা চুবুৰীয়াসকলৰ ঘৰলৈ প্ৰেৰণ কৰে তেতিয়াহ'লে কিমানখিনি হেল্প হ'ব পাৰে ভাবকচোন এবাৰ ৰমজান হৈছে ধৈৰ্য্য মাহ যদি কোনো অসুবিধাৰ সন্মুখীন হয় তেন্তে ইয়াক সহ্য কৰক হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামে কয় ৰমজান হৈছে আনৰ দুখ ভগাই লোৱা মাহ দৰিদ্ৰ লোকসকলৰ সৈতে ভাল ব্যৱহাৰ কৰা উচিত যদি আপুনি আপোনাৰ দৈনিক ইফতাৰৰ বাবে 10টা বস্তু আনিছে তেন্তে দৰিদ্ৰসকলৰ বাবেও 2-4টা বস্তু আনিব পাৰে সেইটো আমাৰ নিজৰ চিন্তাধাৰাৰ ওপৰত যে আমি কেনেকৈ বস্তুটো ডিল কৰিব পাৰোঁ আমাৰ নিজৰ কৰ্মৰ দ্বাৰা আনক কেনেকৈ সহায় কৰিব পাৰোঁ ৰমজানে আমাক এইবিলাকে শিকাইছে এই পবিত্ৰ মাহত আমি এনেকুৱা কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব লাগে যাৰ ফলত আনৰ সহায় হয় যিমান পাৰে পজিটিভিটি আনক আৰু আনৰ ক্ষেত্ৰতো তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰক আৰু এনেকৈ কথা পাতোতে আমাৰ ইফতাৰৰ টাইম হ'ল মানে আজানো দিলে আৰু আমি ইফতাৰ আৰম্ভ কৰিলোঁ মই আজি সীমিত মোৰ যি জ্ঞান আছে তাৰ পৰা অলপমান আপোনালোকৰ লগত এনেকৈ ভগাই দিবলৈ চেষ্টা কৰিলোঁ যদি ভুল হৈছে তাহলে ক্ষমা কৰিব আৰু যদি মোৰ ভুল হৈছে আপোনালোকে গম পায় তেন্তে আঙুলিয়াই দিব যাতে মই মোৰ ভুলটো শুদ্ধ কৰিব পাৰোঁ এতিয়া মই বনাই আছোঁ আপোনাৰ ফ্ৰুট চালাড যেহেতু ইফতাৰত যথেষ্টখিনি বস্তু বনোৱা হৈছিল সেইকাৰণে এইটো বনোৱা নাছিলোঁ তেতিয়া আৰু আমি এতিয়া আপোনাৰ ইফতাৰ কৰা আমাৰ হৈ গ'ল আধা ঘণ্টা 1 ঘণ্টামান আৰু সকলোৱে নামাজ পঢ়ি মেলি বহি আছে তো এতিয়া ভাবিছোঁ অলপ যেহেতু খোৱা টাইম হৈ গ'ল সেইকাৰণে অলপমান বনাই দিওঁ আৰু জানেও বহুত ভাল পায় আৰু মোৰো বহুত বেছিয়ে প্ৰিয় হয় তো তাৰ কাৰণে মই কামখিনি কৰি মেলি ল'লোঁ আৰু ইয়াৰ ওপৰত অলপমান সজাই দিছোঁ সজাই মেলি ল'লে নাজানো কিয় বস্তুটো খাবলৈ মানে আৰু মানে একদম মাদকতাটো বাঢ়ি যায় মোৰ তো ইয়াৰ এতিয়া মই ওলাই লৈছোঁ ভিন্তিৰ কাৰণে ভিন্তিক খুৱাম মানে মোৰ হাতৰ স্পেচিয়েল মানে ফ্ৰুট চালাড খালে জানে নাখায় মোৰ হাতৰ স্পেচিয়েল বনাইছোঁ দেই খাওক স্পেচিয়েল বুলি ক'বলৈ একোৱেই নাই আৰু ইয়াত এই হটকেছটোত মানে আমাৰ বাইৰ কাৰণে মানে বাহঁতৰ ঘৰৰ যিহেতু আৰু সদস্য আছে তেওঁলোকৰ কাৰণে হেঁপাহৰ টোপোলা এটা বান্ধিছে আৰু এইটো সকলোৰে ঘৰতে চাগে কমন হয় যে ছোৱালী আহিলে ছোৱালী ঘৰলৈ কিবা এটা মৰমত টোপোলা বান্ধি দিয়ে আৰু ছোৱালীও তেনেকৈ মৰমত কিবা নাই কিবা এটা লৈ আহে আৰু এতিয়া সময় হ'ল জানহঁতৰ ঘৰলৈ যাবলৈ তেওঁলোকে যাব ওলাইছে আৰু সদায় যোৱা সময়ত বিৰাট বেয়া লাগে অহা সময়ত মনটো কিবা ফূৰ্তি লাগে আৰু যোৱা সময়ত কিবা মনটো মানে একদম ডাঠ হৈ আহে আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নকৰিব আকৌ মানে এটা ভিডিঅ' তেতিয়ালৈকে পাই বল কৰি দিয়ে মানে ভাগৰটো খালি খুজিলেহে দিয়ে হয় নহয় নুখুজিলে নিদিয়ে দিয়ে একদম সুদীৰ্ঘ 5 মাহ বছৰ জানা ভাগৰ শুনিব নাই যে আমাৰ
ইফতাৰৰ সময়ত যেহেতু আইচক্ৰীমখিনি ভালদৰে বনি উঠা নাছিলে সেইকাৰণে ইফতাৰত খাব নোৱাৰিলোঁ আৰু এতিয়া চেহেৰিত আমি ভাবিছোঁ অলপমান টেষ্ট কৰি চাওঁ যিহেতু ৰোজা থাকিব দিনত খাবলৈ সময় নহ'ব তো সেইকাৰণে টেষ্ট কৰিবলৈ কাৰণে এতিয়া অলপমান ওলাই লৈছোঁ ৰিভিউটো দিব লাগিব ন সেইকাৰণে আইচক্ৰীম খাইছোঁ এতিয়া কেইটা বাজিছে 3টা বেয়া হ'লেও ভাল সোমা